Hey বন্ধু, welcome to my YouTube channel Dhruvaiti Vlogs. মই যোৱাকালি এটা কমিউনিটি ষ্টেটাছ মাৰিছিলোঁ মানে হেডোছটো যি আছে আপোনাৰ জ্ঞানদীপ ব্লগছ তাৰ লগত এটা ভিডিঅ' বনাইছিলোঁ মানে কিন্তু ভিডিঅ'টো মই যোৱাকালি এৰিম বুলি আপোনাৰ ষ্টেটাছটো মাৰি দিলোঁ কিন্তু মানে কি হ'ল তাৰমানে অলপমান তাৰমানে মোৰ খেলি মেলি হৈ গ'ল ভিডিঅ'টো মানে ক্লিপত দুটামান খেলি মেলি যাৰ কাৰণে মই ভিডিঅ'টো এতিয়ালৈকে আপলোড দিব পৰা নাই গতিকে আহিব দুই এক দিনৰ ভিতৰতে আপোনালোকে ৱেইট কৰক দুই এক দিনৰ ভিতৰতে আহি আছে ভিডিঅ'টো তো আজি মই এতিয়া এটা আপোনালোকৰ লগত বেলেগ বিষয়ৰ ওপৰত মানে অলপমান মানে কথা পাতো মানে মই যেটো শুনা পাইছো মানে তাৰে ওপৰত অলপমান কথা পাতো মানে ধৰি লওক আপোনালোকে নিজে দেখা পাইছিল মই আজি কেইদিনমান আগত সেৱা আৰু কাউন্সিলত দুটা ভিডিঅ' আপলোড কৰিছিলো তাৰ পৰাই মানে মেট্ৰিক হাই সেকেন্ডাৰী পৰীক্ষাৰ ওপৰত কি হ'ব মানে মেট্ৰিক হাই সেকেন্ডাৰী পৰীক্ষা তো বন্ধু কথাটো এতিয়া এনে আনছি মানে ছাত্ৰ ছাত্ৰীখিনি মানে এটা একদম বহুত ডাঙৰ এটা কনফিউজনৰ মাজত সোমাই আছে তাৰমানে মাথাটো মানে পৰীক্ষা কি হ'ব কি নহয় আমি যেতিয়া পঢ়ি আছিলোঁ আমাৰ খানা আন লাগিছিল সেইটো টাইমত পৰীক্ষাটো আহিলে মানে অলপমান ভয় ভয় লাগে প্লাছ এই পঢ়া নাই কি হ'ব পৰীক্ষা বহুত তাৰমানে এটা কনফিউজন সোমাই যায় তাৰে মাজত যেতিয়া এতিয়া আৰু মানে কেনে আন হৈছে এই কৰোণাটো আহি পেলাই আৰু বেছিকৈ মাথা সোমাই দিছে ছাত্ৰ ছাত্ৰীখিনি মানে এতিয়া পৰীক্ষা হ'ব না নহয় মানে এইটোও কনফিউজন হৈ গৈছে তো মই এতিয়া মোৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীখিনিক মানে এইটো এটা ইনফৰমেশ্যন দিব খুজিছোঁ মানে মই ইনফৰমেশ্যন এটা পালোঁ সেৱা আৰু কাউন্সিলৰ পৰাই মানে পৰীক্ষা অলমোষ্ট 90% নহৰ মানে চান্স আছে কাৰণ আপোনাৰ পাঞ্জাব আৰু হাৰিয়ানাটো মানে তাৰে ষ্টেটেও মানে পৰীক্ষা কেনচেল কৰিলে প্লাছ CBSE-টো কৰিলে কেনচেল গতিকে আমাৰ ষ্টেটেও কিজানি 90% কিন্তু চান্স আছে দিয়ক মানে কিয় কৈছোঁ 90% চান্স থকা বুলি মানে আমাৰ অসমতো যিহেতু বিজেপি চৰকাৰে আছে বৰ্তমান গতিকে তাৰমানে এটা তাৰমানে আলোচনা চলি আছে আৰু তাৰমানে সেৱা বৰ্ডৰ পৰা মই ইনফৰমেশ্যনটো ল'লোঁ আজি ললি তাৰমানে তেখেতসকলে এনেকৈ কৈছে যি আমাৰ এনে কথা বাৰ্তা চলি আছে কিন্তু হ'লে মানে কি এতিয়া 90% হয়তো কেনচেল হোৱাৰ চান্স আছে কিন্তু 10% মানে হোৱাৰো চান্স আছে কাৰণ কিয় জানেনে তাৰমানে কেনে আনুছে কথাটো ডাইৰেক্ট ধৰি লওক চৰকাৰে একদম অট'মেটিক পাছ কৰি দিলাক তো চব চলিখিনি কিন্তু অট'মেটিক পাছ কৰি দিলি তাৰে যোনখন মাৰ্কশ্বিট থাকিব মাৰ্কশ্বিটখনত আপোনাৰ ডাইৰেক্ট এনে পাছ বুলিয়ে থাকিব তাৰে কোনো ধৰণৰ কিন্তু পাৰ্চেণ্টেজ থাকিব মানে অল ষ্টুডেণ্টখিনিক এনাই ডাইৰেক্ট পাছ বুলি দি পেলাই ডাইৰেক্ট দি দিব এতিয়া ধৰি লওক পাছ বুলি দিয়াৰ লগে লগে কোনোবা ষ্টুডেণ্টে হয়তো মেডিকেলৰ এণ্ট্ৰেঞ্চ দিব খুজিছিল তেখেতৰ কাৰণে প্ৰব্লেম হৈ যাব কাৰণ কি ডাইৰেক্ট পাছ বুলি থকা চাৰ্টিফিকেটখনত এণ্ট্ৰেঞ্চত হয়তো এলাউ নকৰিবও পাৰে ধৰি লওক যদি CBSE যদি আপোনাৰ ডাইৰেক্ট কৈ দিয়ে যি আপোনাৰ যি সেইখিনি ষ্টুডেণ্টে মানে কি এনে জেনেৰেল পাছ বুলি থাকিলেও হয়তো মানে কি এণ্ট্ৰেঞ্চ দিব পাৰে বা সেনে আন টাইপত যদি যায় তেতিয়াহ'লে হয়তো মানে কি ডাইৰেক্ট কেনচেল কৰি কিনে চবকে পাছ কৰাই দিব কিন্তু হ'লে মানে এতিয়া চৰকাৰো তাৰমানে অলপমান কনফিউজন হৈ গৈছে যি এতিয়া পৰীক্ষা নাপাতিলেও অলপমান তাৰমানে প্ৰব্লেম হৈ যায় ডাইৰেক্ট পাছ বুলি ক'ত দিলি চব চলি ডাইৰেক্ট পাছ বাকী পিছত তাৰমানে ফিউচাৰত প্ৰব্লেম হ'ব না ছাত্ৰ ছাত্ৰীবিলাকৰ যি মই ইমান নম্বৰ পাব লাগিছিল মই এনেই জেনেৰেলি পাছ কৰিলোঁ ধৰি লওক ভৱিষ্যতে কিবা এপ্লাই কৰিব লগা হ'ল কাৰণ কি ছাত্ৰ ছাত্ৰীৰ জীৱনটো হৈছে প্ৰথম গৌৰ হৈছে পঢ়া গাছ একডাল হওঁতে যেনেকৈ শিয়াৰৰ পৰাই গুৰিৰ পৰাই সি উঠি যায় একদম পুৰা একদম ডাল জোপোনা গোটাই হয় গতিকে ছাত্ৰ ছাত্ৰীৰ জীৱনটো এটা তেনেকুৱা টাইপৰ গতিকে মোৰ ফালৰ পৰাই মই ছাত্ৰ ছাত্ৰীখিনিক এইটোৱে ক'ব বিচাৰোঁ তাৰমানে অলমষ্ট 90% পৰীক্ষা কেনচেল হোৱাৰ চান্স আছে আৰু 10% হয়তো পাতাৰ চান্স আছে মানে কি বাতিল কৰিলেও পিছত পাতিব আৰু এতিয়াতো নাপাতেই কৰোণাৰ টাইমত এতিয়াতো সম্ভৱেই নহয় কৰোণাৰ টাইমত পাতা গতিকে পিছত পাতিব পাৰে হয়তো গতিকে ছাত্ৰ ছাত্ৰীখিনি তোমালোকৰ কাম কৰি থাকা আৰু ধুনীয়াকৈ পঢ়াটো পঢ়ি থাকা যি এটা ডাইলগে আছে পঢ়াই ৰৈ পান এই তিনি নিচিন্তে আন গতিকে কথাগিলান সেনা ইয়াত তোমালোকৰ কাম পুৰা ধুনীয়াকৈ কৰি যোৱা পিছত কি হয় টাইমত দেখা যাব কিন্তু মানে কি পঢ়াটো কেনেকুৱা এনেকৈ নাভাবে আজি পৰীক্ষা নহয় পাছ কৰাই দিম আমি নপঢ়োঁ গতিকে নাই পঢ়াটো পুৰা পঢ়ি থাকা অধ্যয়নটো মেইন বস্তু আমাৰ জীৱনত কাৰণ কি অধ্যয়ন মানুহে যিমানে কৰে সিমানে আমাৰ লাভ আছে লছ নাই দিয়ক বন্ধু গতিকে অধ্যয়ন কৰক অধ্যয়ন কৰিলে নিশ্চয় অলপমান হ'লেও লাভ পাব তো বন্ধু এতিয়া কালি পঢ়ি গেলি নেক্সট আপডেট কি আহে মই চাই লওঁ প্লাছ পাৰোঁ যদি মানে কি এতিয়া চিটুৱেশ্যন বহুত বেয়া না প্লাছ ইণ্টাৰ ডিষ্ট্ৰিক্টো এতিয়া বন্ধ হৈ আছে কোনো মানুহকো যাব নোৱাৰে যদি মই পাৰোঁ আপোনালোকৰ কাৰণে আৰু একবাৰ ডাইৰেক্ট সেৱা আৰু কাউন্সিলত যাম বাৰু পিছত যাই কিনে ডাইৰেক্ট সম্পূৰ্ণ ইনফৰমেশ্যনটো লৈ আহিম পৰীক্ষাৰ ওপৰত কাৰণ কি ছাত্ৰ ছাত্ৰীখিনিক গেলি আচলতে ছাত্ৰ ছাত্ৰীৰ কথা আনি ভাবিলে বহুত বেয়াও লাগে কাৰণ কি মই যদি এতিয়া পঢ়ি থাকিলোঁ হয় মোৰো কিন্তু সেইটো অনুভৱ হ'ব চলা কি বেয়া কৰে পৰীক্ষা একবাৰ কয় পাতিব একবাৰ কয় নাতে
মানে একদম মাথা আথা গৰম হৈ গ'ল গতিকে বস্তুটো সেনেকুৱা গতিকে তোমালোকে সিমান অভাৰ মানে টেনশ্যনত থাকিব নালাগে ধুনীয়াকৈ ফ্ৰী হৈ থাকা তোমালোকে তোমালোকৰ কাম কৰি থাকা টাইমত কি হয় দেখা যাব তো আজি মোৰ এইটো এটা ক্ষুদ্ৰ ভিডিঅ' আছিল যদি ভাল পালে এটা লাইক কৰক আৰু শ্বেয়াৰ কৰক তো বাই বাই বন্ধু